অসম চৰকাৰৰ সমবায় বিভাগৰ মৰিগাঁও জিলা সহকাৰী পঞ্জীয়কৰ কাৰ্যালয় ভৱন উদ্বোধন 1989 চনতেই মৰিগাঁও জিলা হিচাপে ঘোষণা কৰা হয় যদিও আজিও কিছু বিভাগে পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হোৱা নাই। সমবায় বিভাগৰ মৰিগাঁও জিলা সহকাৰী পঞ্জীয়কৰ মৰিগাঁও ৰজাগাঁও স্থিত অমল ডেকা পথত অসম চৰকাৰ গড়কাপ্তানি বিভাগ আৰু হাউচিং বোৰ্ডে নিৰ্মাণ কৰা এটা নিজা ভৱন আজি অসম চৰকাৰৰ সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উদ্বোধন কৰে। আগৰ সেই নগাঁৱৰ পৰা গোটেইখিনি কাম কাজ চলাই থকা হৈছিল, কিন্তু আজি যিহেতু এটা এনেকুৱা কাৰ্যালয় এইটো কৰা হ'ল, এটা কাৰ্যালয়ে ৰূপ ল'লে, গতিকে মই আশা কৰিছোঁ যে আমি খুব কম সময়ৰ ভিতৰতে আপোনালোকে বিচৰা মতে উপপঞ্জীয়কৰ পদৰ সৈতে এটা উপপঞ্জীয়কৰ ইয়াত এটা কাৰ্যালয় আমি সৃষ্টি কৰিবলৈ সক্ষম হ'ম। এই ভৱন উদ্বোধন অনুষ্ঠানত উপস্থিত আছিল অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলা, লগতে সমবায় সমিতিসমূহৰ পঞ্জীয়ক দেৱজ্যোতি হাজৰিকা। আজি মৰিগাঁও জিলা সহকাৰী পঞ্জীয়কৰ কাৰ্যালয় ভৱন উদ্বোধন কৰি অসম চৰকাৰৰ সমবায় আইন আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মৰিগাঁৱত অতি সোনকালেই সমবায় উপ পঞ্জীয়কৰ পদ সৃষ্টি কৰি কাৰ্যালয়টো পূৰ্ণাংগকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। আমাৰ মৰিগাঁও জিলাখন যদি 89 চনতে গঠন কৰা হ'ল, কিন্তু আমাৰ সমবায় বিভাগৰ এটা পূৰ্ণাংগ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু সেইবাবে এইবাৰ আমি এই কাৰ্যালয়টো স্থাপন কৰিলোঁ। প্ৰায় 9000 স্কুৱেৰ ফিট আপোনালোকে দেখিছে, ঘৰটো সুন্দৰভাৱে নিৰ্মাণ কৰা হ'ল। এই কাৰ্যালয়টো স্থাপনৰ লগে লগে আমি ইয়াত উপপঞ্জীয়কৰ যিটো এটা আমাৰ সাধাৰণতে জিলা পৰ্যায়ৰ উপপঞ্জীয়কে চায়, এই উপপঞ্জীয়কৰ কাৰ্যালয়টো আমি ইয়ালৈ আনিবলৈ সক্ষম হ'ম। বৰ্তমান এইটো নগাঁও জিলাৰ পৰা পৰিচালিত হৈ আছে, যাৰ বাবে প্ৰশাসনিকভাৱে কিছু অসুবিধাও হৈ আছিলে। এই অসুবিধাখিনি দূৰ কৰিবলৈ মই আশা কৰিছোঁ যে এই কাৰ্যালয়টো নিৰ্মাণৰ লগে লগে সেই যিখিনি আমাৰ অসুবিধা আছিল এই অসুবিধাখিনি দূৰ হ'ব আৰু সমবায় বিভাগে মৰিগাঁও জিলাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতে কওক, মীন বিভাগৰ ক্ষেত্ৰতে কওক বা কৃষিৰ লগতে জড়িত যিবোৰ সমবায় সমিতি আছে, এই গোটেইখিনি সমবায় সমিতিয়ে আৰু অধিক সক্ৰিয় ৰূপ ল'বলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। ছাৰ, নিৰ্বাচনৰ দিন চমু চাপিছে, এতিয়া দেখিবলৈ পোৱা গৈছে যে যথেষ্ট আঞ্চলিক দল ওলাইছে নতুনকৈ। ছাৰ, এই ক্ষেত্ৰত আঞ্চলিক দলসমূহ যিসমূহ ওলাইছে, নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত ছাৰ প্ৰভাৱ পৰিব নেকি? আপুনি যদি অসমৰ নিৰ্বাচনী ইতিহাস চায়, তেতিয়াহ'লে দেখিব যে প্ৰত্যেক বিধানসভা নিৰ্বাচনৰ আগতেই এনেকুৱা বিভিন্ন ৰাজনৈতিক দল বা ৰাজনৈতিক সংগঠনৰ আবিৰ্ভাৱ হয় আৰু এইটো কোনো অগতানুগতিক কথা নহয়। আগতেও হৈছে, 2016 চনৰ নিৰ্বাচনতো হৈছিল, তাৰ আগৰ নিৰ্বাচনতো হৈছিল, এইবাৰো হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে অসমত সাংগঠনিকভাৱে বা চৰকাৰখনে ৰাইজৰ মাজলৈ যাবলৈ সক্ষম হৈছে। আমি ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আমি ৰাখিবলৈ সক্ষম হৈছোঁ। তাৰ এটা জ্বলন্ত প্ৰমাণ হৈছে আজি এই কাৰ্যালয়টোৱে। এনেকুৱা সমগ্ৰ অসমতে যি উন্নয়নমূলক কাম কাজ এই চৰকাৰখনে কৰিছে, মই আশা কৰোঁ যে এই উন্নয়নমূলক কাম কাজ চায়ে ৰাইজে পুনৰবাৰ এইবাৰতকৈ আৰু অধিক শক্তিশালী কৰি ভাৰতীয় জনতা পাৰ্টীক ক্ষমতালৈ আনিব। আজিৰ এই ভৱন উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই সমবায় সমিতিসমূহে চৰকাৰী চাউল বিতৰণ কৰাৰ পৰিৱৰ্তে উৎপাদনমুখী কাম কাজত জড়িত হৈ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ আহ্বান জনায়। এটা নতুন চৰকাৰী গৃহ আমাৰ মন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলে। মাননীয় মন্ত্ৰী ডাঙৰীয়াক মই অন্তৰৰ নিবিড় ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমবায় আন্দোলন আমাৰ গ্ৰাম্য অৰ্থনীতিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ গাঁৱত বহুত কৃষকে খেতি কৰে, কিন্তু উপযুক্ত দাম নাপায়। বহুত কৃষকে গৰু পোহে, গাখীৰ উৎপাদন কৰে, কিন্তু ভালকৈ এখন বজাৰ নাপায়। তেতিয়া আমাৰ সমবায়সমূহে বজাৰখনৰ দায়িত্ব লয়
আমি সকলোৱে দেখিছোঁ আমাৰ জাগিৰোডত সীতাজখলা সমবায় সমিতিক আমাৰ বালিগুৰুতো এখন দুগ্ধ সমবায় সমিতি আছে আৰু আমি তাতে কি দেখিছোঁ আগতে যেতিয়া বজাৰৰ অভাৱ আছিলে আমি যেতিয়া সৰুতে দেখিছিলোঁ যে যিসকল খেতিয়কে গৰু পোহপালন কৰে গাখীৰ উৎপাদন কৰে আৰু ঘৰখন চলোৱাৰ একমাত্ৰ সেইটো তেখেতলোকৰ সম্বল কিন্তু উপযুক্ত দাম নাপায় আৰু 2 লিটাৰ গাখীৰ যদি খোলমাৰীৰ পৰা 2 লিটাৰ কোনোবা যদি উৎপাদন কৰে মৰিগাঁৱলৈকে লৈ আহিব নোৱাৰে ধৰমতোলত কোনোবাই 3 লিটাৰ গাখীৰ 5 লিটাৰ গাখীৰ ডেইলি প্ৰত্যেক দিনা উৎপাদন কৰে জাগিৰোডলৈকে গৈ বিক্ৰী কৰিব নোৱাৰে আৰু ধৰমতোলত বা আহতগুৰিত বিক্ৰী কৰাৰ কাৰণে উপযুক্ত স্থান নাই তেতিয়াই আমাৰ প্ৰয়োজন হ'ল কি সীতাজখলা দুগ্ধ উন্নয়ন সমবায় সমিতি তেখেতলোকে কি কৰে সকলোৰে গাখীৰ কিনি গৈ পেলাই কালেকশ্যন কৰে আৰু বজাৰত গৈ বিক্ৰী কৰে আৰু প্ৰত্যেক সপ্তাহৰ এটা দিনত আমাৰ গোপালকসকলক তেখেতলোকৰ যিখিনি পাবলগীয়া ধন সেইখিনি দিয়াৰ ব্যৱস্থা কৰে আৰু তেনেকুৱা যদি নহয় হয় আমাৰ সেই অঞ্চলটোত মই আকৌ কৈছোঁ নেলি ধৰমতোল জাগিৰোড আনকি খেত্ৰীলৈকে ভকত গাঁৱলৈকে সেই অঞ্চলটোৰ মানুহখিনিয়ে গাখীৰ কেতিয়াও বিক্ৰী কৰিব নোৱাৰিলে হয় পৰিয়ালক ভালদৰে পোহপালন দিব নোৱাৰিলে হয় ল'ৰা ছোৱালীকো হয়তো ভালদৰে পঢ়া শুনা কৰাৰ পৰিৱেশ এটা গঢ় লৈ নুঠিলে হয় আৰু তাৰ কাৰণেই মই আকৌ কৈছোঁ তেনেকুৱা সমবায় সমিতিৰ আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু বহু ক্ষেত্ৰত দেখা যায় মই এটা উদাহৰণ দিলোঁ উত্তৰ খোলা সমবায় সমিতিখন অনুষ্ঠানৰ অন্তত সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আলোচনা কৰি আমাৰ এই অঞ্চলৰ বিধায়কসকলো আছে আমাৰ সংগঠনৰ নেতৃবৃন্দ আছে সকলোৰে লগত আলোচনা কৰি এটা উচিত সিদ্ধান্ত ল'ব উচিত সময়ত ৰামকান্ত দেউৰীয়ে কৈছে যে তেওঁ পচন্দ প্ৰাৰ্থী আছে চাওক মই আকৌ কৈছোঁ মোৰ পচন্দৰ প্ৰাৰ্থী নাই দলে যি সিদ্ধান্ত ল'ব পীযুষ হাজৰিকাই সেয়াই মানে এই নিৰ্বাচনত ৰিপুণ বৰা ডাঙৰীয়াই প্ৰচাৰ চলাইছে তাৰপিছত এতিয়া তেওঁ শেহতীয়াকৈ যোৱাকালি এখন সভাত কংগ্ৰেছৰ কাৰ্যালয়ত উল্লেখ কৰিছে যে তেওঁ যথেষ্ট অপমানিত বোধ কৰিছে আৰু তেওঁ ভুল স্বীকাৰ কৰিছে বা দায়িত্ব স্বীকাৰ কৰিছে কি ক'ব মইতো আগতেই কৈছিলোঁ এইটোতো গতানুগতিক নেকি এইটো ৰিজাল্ট হ'ব বুলি মই আগতেই কৈছিলোঁ তেখেতলোকেহে বহুত ডাঙৰ কথা কৈছিলে আমিতো নাইকিয়া হৈ যাম বুলি কৈছিল ওলোটাই তেখেতলোক নাইকিয়া হৈ গ'ল যদি তেখেতে ক'ৰবাত এইটো কথা কালি স্বীকাৰ কৰিছে মই নাজানো তেখেতলোকে অলপো যদি এনেকুৱা কথা চিন্তা কৰিছে প্ৰথমে AIDFৰ সংগত ত্যাগ কৰক অসমীয়া ৰাইজৰ স্বাভিমানক আঘাত সানিছিলে তাৰ পুতক অসমীয়াই এই দুটা নিৰ্বাচনত BTR আৰু তিৱা কাউন্সিলৰ ইলেকশ্যনত তেখেতলোকক দেখাই দিছে প্ৰথমে তেখেতলোকে সেই সংশোধনী কৰক এলায়েন্সৰ যিটো কথা ওলাই আছে এলায়েন্সৰ এতিয়া শেহতীয়াকৈ এটা নতুন ষ্ট্ৰেটেজি ল'ব বুলি মিডিয়াত প্ৰকাশ হৈছে যে গোপন মিত্ৰতা হ'ব চাওক মই এটা কথা আকৌ কৈছোঁ মোৰ গাগাত লাগিছিলে যেতিয়া এখন ফটো ওলাইছিলে হেলিকপ্টাৰত বদৰুদ্দিন আজমল ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু কোনোবা দুজনমান ব্যক্তি BTRলৈকে হেলিকপ্টাৰৰ পৰা নামি কেম্পেইনিঙলৈকে গৈছিলে যিখিনি জাগাত এজন দলৰ সভাপতিয়ে অৱস্থান কৰিব লাগিছিল তাত নকৰি যেনেকৈ অসহায়ভাৱে এখন ফটো তুলিছিলে এখন ফটোত পজ দিবলৈ বাধ্য হৈছিল ৰিপুণ বৰা ডাঙৰীয়াই সেইদিনাখনেই মই অন্ততঃ ভাবিছিলোঁ যে কংগ্ৰেছটো চেছ ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত বদৰুদ্দিন আজমলে গ্ৰাস কৰি ল'লে গতিকে ডিৰেক্টলি ইনডিৰেক্টলি ক'ৰবাত নহয় ক'ৰবাত কিবা কৰিবই তেওঁলোকে গোপনেই হওক অপেনলিও হওক কিন্তু অসমীয়াই তাক কেতিয়াও সহায় নকৰে সমৰ্থন নকৰে বিজেপি দল জিকিব অসম জাতীয় পৰিষদৰ চাওক কালি এটা দল খুলিছে কেজিয়ে দল গণ্ডাই দল মইতো আগতেও কৈছিলোঁ আত্মসহায়ক গোট গঠন কৰিছে এইবিলাকে এনেকৈ দল হ'ব পাৰে নেকি প্ৰত্যেক দিনাই এটা দল হয় আৰু এটা কথা মই অৱশ্যে উপলব্ধি কৰিছোঁ AJPলৈ কোনখিনি মানুহ গৈছে যিখিনি মানুহে AGPৰ পৰা টিকট নাপায় যিখিনি মানুহে বেলেগ দলৰ পৰা টিকট নাপায় তেখেতলোক গৈছে গতিকে তাতে নতুনত্ব একো নাই মানুহৰ মাজত যি উৎসাহ থাকিব লাগিছিল সেইটো নাই মই এতিয়াও দেখিছোঁ মই নাম কাৰো নকওঁ তেওঁলোকৰ শীৰ্ষতম নেতৃবৃন্দ যলৈকে গৈছে মই ভিডিঅ'বিলাকতো আপোনালোকৰ সংগীসকলেই দিয়ে 20টা মানুহ 10টা মানুহ 30টা মানুহে তেওঁলোকক আদৰণি জনাইছে তেনেকৈ দল টিকি নাথাকে 500ৰ পৰা 700 ভোটতে পাই সীমাবদ্ধ হৈ যাব মইতো চিট এটা পাব বুলি নাভাবোঁ এটাও চিট নাপায় 200 300 1500লৈকে পাব ইলেকশ্যনৰ পাছত নাইকিয়া হৈ যাব ভাৰতীয় জনতা পাৰ্টীৰ সাংসদিক ৰাজনৈতিক সাম্প্ৰদায়িক ৰাজনীতি কৰে কিন্তু ছাৰ যোৱাকালি এটা দেখিবলৈ পোৱা গ'ল যে MPP এটাৰ সংখ্যালঘু লোকৰ বাবে এটা দল নতুনকৈ উদ্ভৱ হৈছে
মানে মই সেইটোৱেতো কৈছোঁ, মই কালি ক'ৰবাত দেখিছোঁ, ভালকৈ চোৱা নাই, আকৌ এটা নতুন পাৰ্টি খুলিছে। সেইকাৰণে কৈছোঁ কেজিয়ে কেজিয়ে দল হয় আজিকালি। আত্মসহায়ক গোট গঠন যে কৰে আমাৰ মহিলা 10জনী লগ লাগি, আজিকালি 10টাও নালাগে, 5টামান লোক লগ হৈ এটা দল গঠন কৰি দিয়ে। কৰোণা আগতকৈ বহুত কম, কালিতো 0.5%ৰ তলত নেকি পজিটিভিটি, বহুত কম, কিন্তু ৰাইজ সাৱধানে থাকিবলৈকে ৰাইজক এতিয়া অনুৰোধ কৰিছোঁ। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ভিজন টাইম অসম।